মোৰ বিহু নামটো চতে গৈ গৈ বহাগে পালেহি ফুলিলে ফেদেলি লতা কৈ নুকৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা অসমীয়া ৰাইজৰ বাপতি সাহোন ৰঙালী বিহুটোৰ আগমনৰ বাতৰি দিবলৈ শীতে বসন্তক বাট এৰি দি এখুজি দুখুজি হৈ আঁতৰি যাবলৈ আৰম্ভ কৰিছে প্ৰকৃতিৰ ৰাণীও সাজোন কাচোনত লাহে লাহে ব্যস্ত হ'ব ধৰিছে গাঁৱৰ শিপিনীসকলৰ তাঁতশালত ঢোলপতিৰ গৰকাৰ মাতে গাঁৱৰ পৰিৱেশ জীপাল কৰি তুলিছে চতৰ আজি ৫-৬ দিনমান গ'লেই চেঙেলীয়া ল'ৰাহঁতে গাঁৱৰ মূৰত চেগা চুৰুকাকৈ কণী যুঁজ আৰম্ভ কৰিলেই পিছে কণী যুঁজৰ ইতিবৃত্ত তেওঁলোকে জানে জানো আমিও ভালদৰে নাজানো তথাপি সৰুকালত দেখা কেইটামান কথাহে খাওঁতে কৈ যাওঁ বুলি ভাবিছোঁ তাহানিতে আমাৰ মামা এজনে চ'তমহীয়া আৰম্ভ কৰা কণী যুঁজখন বহাগৰ বিহুৰ 7 দিনমান গ'লেহে সামৰে আজিকালি ল'ৰাবোৰে যেনেকৈ ক্ৰিকেট খেল বুলিলে মতলীয়া হয় তেনেকৈ আমাৰ মামা কণী যুঁজত মতলীয়া হোৱা দেখিছিলোঁ হাঁহৰ কণী কোনটো টান কোনটো ঢিলা চাবলৈ তেওঁ দাঁতত মাৰি চোৱা দেখিছিলোঁ আৰু কেতিয়াবা কৰি বজাইও চোৱা দেখিছিলোঁ আৰু হাতত কৰি নহ'লে তেওঁ খুচুৰা পইচা এটা লৈ কণীটো মাৰি পেলাই টান নে ঢিলা চাই কণীৰ ভিতৰত চীনা হাঁহৰ কণী হেনো বৰ টান বাৰু যি কি নহওক কণী যুঁজৰ বিষয়ে আমি অকণমান লেখাৰ কথা ভাবিছোঁ যদি হেনফেৰ হয় পঢ়ুৱৈ সমাজে নিশ্চয় দিহা দিব আৰু ইয়াতে তোমাৰ সমাজখনে মোক দিহা দিব বুলি মই আশা কৰিলোঁ বিহু আনন্দীয়া বিহু বিনন্দীয়া ঐ বিহুৰে বিৰিণা ঐ পাত বিহু থাকে মানে বিহুকে বিনা বহাগ বিহুৰ এক অন্যতম পৰম্পৰা কণী যুঁজ আচলতে যৌনতা আৰু প্ৰজননৰ প্ৰতীক সম্ভৱতঃ এই কণী যুঁজৰ পৰম্পৰা আহোম ৰাজত্ব কালৰ পৰাই আৰম্ভ হৈছে এই কণী যুঁজৰ উজনি অসমতহে বহুলভাৱে প্ৰচলিত অসমৰ দৰে আন ঠাইত যেনে পাকিস্তান থাইলেণ্ডতো কণী যুঁজ হয় বুলি বিজ্ঞজনে কয় অৱশ্যে তাত অসমৰ কণী যুঁজৰ দৰে পৰম্পৰা আছেনে নাই জনা নাযায় বৰ্তমান সময়ত কণী যুঁজৰ খেলখন ডেকাহঁতৰ মাজত প্ৰায় বিলুপ্তিৰ পথত আমাৰ শিশু অৱস্থাত চ'তমহীয়া গাঁৱৰ তিনিআলি মূৰত সাপ্তাহিক বজাৰৰ মাজত কণী যুঁজে প্ৰায়ে বিদ্যমান আছিল কণী খেলত জিকি পোৱা কণী কেঁচাকৈ খোৱা মামাহঁতক দেখিছিলোঁ সঁচানে মিছা নাজানো তেনেকৈ হেনো কেঁচা কণী খালে খেলুৱৈজনৰ স্মৃতি বৃদ্ধি হয় সাধাৰণতে যুঁজৰ বাবে হাঁহ কণীহে লোৱা হয় কোনোৱে চীনা হাঁহৰ কণী আৰু কুকুৰাৰ কণীও যুঁজায় তাহানিতে বিলৰ দৰিয়ালি জোপোহাত খৰালি হাঁহে কণী পাৰে গাঁৱৰ চেঙেলীয়া ল'ৰাহঁতে সেই কণী আমি যুঁজত ব্যৱহাৰ কৰে কাৰণ খৰালি হাঁহৰ কণী হেনো সকলো কণীতকৈ টান পিছে সেইটো কৰা অন্যায় আজিকালি জলাশয়ৰ সংখ্যা কমি আহিল পৰিভ্ৰমী চৰাইৰ সংখ্যাও তুলনামূলকভাৱে কমি আহিল ইফালে কৃত্ৰিমভাৱে উৎপাদন কৰা ফাৰ্মৰ কণীৰ চাহিদা বাঢ়িছে গতিকে সিহঁতক ভৈয়া কণী বিচাৰি আমনি কৰাৰো প্ৰয়োজন নাই চ'ত মাহ আৰম্ভ হোৱাৰ লগে লগে কণী যুঁজ চেঙেলীয়া ল'ৰাহঁতৰ মাজত আৰম্ভ হ'ল চ'তমহীয়া কণী নুযুঁজালে হেনো মূৰ ফুৰণি হয় যিটোক আমাৰ সমাজত মূৰ ফুৰণি বুলি আইতাহঁতে কৈছিল চ'ততে আৰম্ভ হোৱা কণী যুঁজখন গৰু বিহুৰ দিনাহে অন্ত পৰে অৱশ্যে কোনো লোকে 7 দিনলৈকে এই কণী যুঁজায় সেইদিনা জুইশালৰ মজিয়াৰ পৰা আৰম্ভ কৰি নামঘৰৰ মুখত গাঁৱৰ পদূলিমূৰত কণী যুঁজাৰ ডেকাহঁতে আনন্দ কৰে তাত অৱশ্যে মহিলাৰ সহযোগিতা নাথাকে মহিলাসকলে ঘৰৰ ভিতৰতে কণী যুঁজায় মই আগতে কৈছোঁ আমাৰ মামা কণী যুঁজোৱাত অতি পাকৈত আছিল কণী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো তেওঁ আছিল পাকৈত তেওঁৰ মতে কণী হাঁহৰ কণী হেনো আন কণীতকৈ টান হয়নে নহয় মই নাজানো টান কণীৰ বাবে হাঁহক শামুক বৰা ধান আৰু তাৰ লগত সামান্য পৰিমাণে চূণ খাবলৈ দিয়া হয় পানী খুব কম পৰিমাণে খাবলৈ দিয়া হয় যিকেইজনী হাঁহৰ কণী যুঁজত ব্যৱহাৰ কৰা হয় সেইকেইজনী হাঁহক এনে নানা যোগান ধৰাৰ লগতে আন হাঁহৰ পৰা পৃথককৈ ৰখা হয় ফাগুন মাহৰ প্ৰথমৰ পৰাই টান কণী পাৰিবলৈ এনেকৈ ৰখাৰ পাছত 2টা বা 3টা কণীহে হাঁহজনীয়ে পাৰিব পাৰে অলপ দুখৰ কথা নহয় দেই কণী পাৰিবকৈ বাট চাই থকাৰ পিছত যেতিয়া কণী পাৰে খেলুৱৈজনৰ আনন্দৰ সীমা নাথাকে কণীকেইটা সংগ্ৰহ কৰি গোবৰত দি থয় কোনোৱে কলা কচুৰ ৰস সানি টিকটিকীয়া ৰঙা মাটিটো পুতি থয়
কণীৰ কঠিনতা পৰীক্ষা কৰোঁতে খেলুৱৈসকলে দাঁতত মাৰি পইচাই টুকুৰিয়াই ভৰিৰে টুকটুকাই চোৱা দেখা যায়। ইয়াৰ উপৰিও বেলি পোহৰৰ দিশে হাতৰ মুঠিৰ ফাকেৰে এটা চকুৰে চায়। টান আৰু স্বচ্ছ হ'লে কণীটো যুঁজৰ উপযোগী হয়। কণীৰ জোঙা ফালটো মূৰ আৰু বহল ফালটো তলি বোলে। চতুৰ খেলুৱৈয়ে কণী যুঁজত কণীৰ পাতে নামাৰে। প্ৰতিদ্বন্দ্বীগৰাকীক কণী মাৰিবলৈহে আহ্বান জনোৱা হয়। কণী পাতোতে বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতখনে কণীটো আৱৰি ৰাখে। কণী মৰাজনৰ কণীটোৱে যেতিয়া বৰকৈ জোৰ নাপায়, আকৌ যিটো কণী আন কণীৰ তুলনাত টান হয় আৰু ভালেমান কণী জিকিবলৈ সক্ষম হয়, সেই কণীটোকে কয়া কণী বোলে। একেটা কণীয়ে যদি গৰু বিহুৰ পৰা আৰম্ভ কৰি বিহুৰ 7টা দিন ধৰি অপৰাজয় হৈ থাকে, তেনে কণীক 7 বিহুৰ কয়া কণী বুলি বা কয়া কণী বুলি কোৱা হয়। পানীৰ দৰে কোমল কণীক জল কয়া বোলে। যুঁজত এই কণী সহজে ভাঙে। শিল কয়া অতিকে টান কণী। ইয়াক সহজতে ভাঙিব নোৱাৰে বাবে শিলৰ লগত তুলনা কৰি এই কণীক শিল কয়া বোলে। একেবাৰে সহজতে ভাঙিব পৰা বা একেবাৰে থুনুকা কণীক খুচুৰি কণী বোলে। কণী খেলত কিছু ধৰা বন্ধা নিয়ম আছে। কণী যুঁজ মাত্ৰ খেল নহয়, ইয়াৰ লগত অসমীয়া সভা জীৱনৰ এক সুন্দৰ গাথা আৰু স্বাভিমান জড়িত হৈ আছে। কাৰণ অসমীয়া লোক সংস্কৃতিৰ প্ৰকৃতিৰ লগত জড়িত লোকাচাৰ পৃথিৱীৰ কাৰো সৈতে তুলনা